আৰু মাত্ৰ কেইটামান দিন তাৰ পিছতে আৰম্ভ হ'ব ক্ৰিকেটৰ মহাৰণ IPL। ইতিমধ্যে সকলোকেইটা টিমে UAEত উপস্থিত হৈছে আৰু নিজ নিজ হোটেলত কোৱাৰেণ্টাইনত আছে। কোনটো টিম কোনখন হোটেলত আছে জানেনে আপোনালোকে? জানিবলৈ চাওক আমাৰ আজিৰ এই ভিডিঅ'টো। যিহেতু প্ৰতিটো দলৰে স্বত্বাধিকাৰীবোৰ খুবেই ধনী ব্যক্তি, সেয়া লাগিলে মুকেশ আম্বানীয়ে হওক, লাগিলে শ্বাহৰুখ খানেই হওক, প্ৰীতি জিন্টাই হওক, গতিকে খেলুৱৈসকলকো তেওঁলোকে অত্যাধুনিক সা সুবিধা থকা 5 ষ্টাৰ 7 ষ্টাৰ হোটেলত ৰাখিছে। মুম্বাই ইণ্ডিয়ানছ চেণ্ট ৰেজিছ হোটেল আবুধাবি, কলকাতা নাইট ৰাইডাৰ্ছ ৰিটছ কাৰ্লটন হোটেল আবুধাবি, CSK তাজ হোটেল ডুবাই, RCB ৱালড্ৰফ এষ্টৰিয়া ডুবাই, ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰিটছ কাৰ্লটন ডুবাই, কিংছ 11 পাঞ্জাব চফিটেল হোটেল ডুবাই, দিল্লী কেপিটেলছ পেলেচ ডাউনটাউন ডুবাই, ৰাজস্থান ৰয়েলছ ওৱান এণ্ড অনলি দ্য প্লাম ডুবাই। গতিকে আজিৰ ভিডিঅ'টো ইমানে। এনেকুৱা ধৰণৰ খেলৰ লগত জড়িত ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। ধন্যবাদ।